প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত ডিলিমিটেশ্যন সম্পৰ্কে আলোচনা কৰিম। বৰ্তমান বহুত মানুহে প্ৰায় সকলো ৰাজনৈতিক দলৰ লগত জড়িত মানুহে নানান উৎকণ্ঠাৰে বাট চাই আছে। কাৰ সমষ্টি ক'ত যাব, কোন সমষ্টি কোনফালে কাটি যাব, এই সম্পৰ্কে বিভিন্ন উৎকণ্ঠাত আছে। গতিকে এই ডিলিমিটেশ্যন সম্পৰ্কে মই আজি আলোচনা কৰিম, কোন সমষ্টি কোনফালে যাব। গতিকে আপুনি সেই বিষয়ে সম্পূৰ্ণ ধাৰণা ল'বলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। ভিডিঅ'টো সম্পূৰ্ণ চালে আপুনি নিশ্চয় গম পাব কোনখিনি ক'ত যাব। আৰু বিশেষকৈ ভিডিঅ'টো চোৱাৰ পিছত এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰাৰ পিছত আপুনি আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই বিষয়ে ভালকৈ জানিব পাৰে। তো চাওক, আজি প্ৰথমে অসমৰ নতুন 126টা বিধানসভা সমষ্টি কেনেকৈ গৈ আছে। 1 নম্বৰ হ'ল কচুগাঁও, 2 নম্বৰ দোতমা, 3 নম্বৰ কোকৰাঝাৰ, 4 নম্বৰ গোসাইগাঁও, 5 নম্বৰ আগমনী, 6 নম্বৰ গৌৰীপুৰ, 7 নম্বৰ বিলাসীপাৰা, 8 নম্বৰ চাউথ চালমাৰা, 9 নম্বৰ মানকাচৰ, 10 নম্বৰ ধুবুৰী, 11 নম্বৰ মহামায়া, 12 নম্বৰ জলেশ্বৰ, 13 নম্বৰ গোৱালপাৰা ৱেষ্ট, 14 নম্বৰ গোৱালপাৰা ইষ্ট। তো বন্ধুসকল, ইয়াতে মহামায়া সমষ্টিটো নতুনকৈ সোমাই আছে। বিলাসীপাৰা পশ্চিম সমষ্টিটো এইটো নাথাকিব আৰু গোলগঞ্জ সমষ্টিটো নাথাকিব। এই দুটা সমষ্টিৰ ঠাইত গোলগঞ্জ সমষ্টিটো কাটি আগমনী হৈ আছে আৰু বিলাসীপাৰা ৱেষ্টটো কাটি মহামায়া হৈ আছে। বাকী বিলাসীপাৰা ইষ্টটো নাথাকি বিলাসীপাৰা নাম দি নতুন সমষ্টি হৈ আছে। তাৰপিছত 15 নম্বৰত দুধনৈ, এইটো ST ৰিজাৰ্ভ, 16 নম্বৰ অভয়াপুৰী, 17 নম্বৰ মানিকপুৰ, 18 নম্বৰ বঙাইগাঁও, 19 নম্বৰ চিৰাং, এইটো ST ৰিজাৰ্ভ, 20 নম্বৰ বিজনী, 21 নম্বৰ বজালি, 22 নম্বৰ বৰপেটা, এইটো HC ৰিজাৰ্ভ, 23 নম্বৰ বৰপেটা ৰোড, 24 নম্বৰ জনিয়া, 25 নম্বৰ বাগবৰ, 26 নম্বৰ চেঙা, 27 নম্বৰ চমৰীয়া, 28 নম্বৰ বকো, এইটো চিট ST ৰিজাৰ্ভ। ইয়াতে বৰপেটাৰ চিটটো নতুনকৈ HC ৰিজাৰ্ভ হৈ আছে। দুধনৈ এইটো আগৰ পৰাই ST ৰিজাৰ্ভ আছিলে। তো এইকেইটা সমষ্টি, 28টা সমষ্টি আমি ক'লোঁ আপোনালোকৰ লগত। তাৰপিছত আহিব 29 নম্বৰত পলাশবাৰী, 30 নম্বৰ হাজো, 31 নম্বৰ ৰঙিয়া, 32 নম্বৰ বিহদীয়া জাজিকণা, 33 নম্বৰ নৰ্থ গুৱাহাটী, 34 নম্বৰ গুৱাহাটী চেণ্ট্ৰেল, 35 নম্বৰ গুৱাহাটী ৱেষ্ট, 34 নম্বৰ চন্দ্ৰপুৰ, 37 নম্বৰ দিছপুৰ, এইটো HC ৰিজাৰ্ভ, 38 নম্বৰ বৰক্ষেত্ৰী, 39 নম্বৰ টিহু, 40 নম্বৰ নলবাৰী, 41 হ'ল গোবৰ্ধনা, 42 হ'ল বাক্সা, এইটো ST ৰিজাৰ্ভ। তাৰপিছত 43 তামোলপুৰ ST ৰিজাৰ্ভ, 44 গড়েশ্বৰ, 45 চিপাঝাৰ, 46 মঙলদৈ, 47 দলগাঁও শিয়ালমাৰী, 48 ভেৰগাঁও, 49 টংলা, 50 ওদালগুৰি ST ৰিজাৰ্ভ, 51 মাজবাট, 52 মায়ং HC ৰিজাৰ্ভ, 53 লাহৰীঘাট, 54 মৰিগাঁও, 55 জাগিৰোড, 56 ৰহা, এইটো HC ৰিজাৰ্ভ। ইয়াতে তামোলপুৰ চিটটো ST ৰিজাৰ্ভ আৰু ওদালগুৰি চিটটো এইটো ST ৰিজাৰ্ভ। মায়ং, এইটো মৰিগাঁও জিলাৰ মায়ং, এইটো নতুন HC ৰিজাৰ্ভ, নতুন সমষ্টি। আৰু ৰহা চিটটো এইটো আগৰ পৰাই HC ৰিজাৰ্ভ আছিলে, এইবাৰো HC ৰিজাৰ্ভ হিচাপে আছে। তাৰপিছত আহক 57 নম্বৰত। 57 নম্বৰত আছে আপোনাৰ নগাঁও, 58 বটদ্ৰৱা, 59 জুৰিয়া, 60 ৰূপহী, 61 কলিয়াবৰ, 62 বৰহমপুৰ, 63 কঠীয়াতলী, 64 ডবকা, 65 হোজাই, 66 লামডিং, 67 ঢেকিয়াজুলি, 68 ৰঙাপাৰা, 69 এইটো বৰচলা, 70 তেজপুৰ। ইয়াতে বৰচলা 69 বৰচলা সমষ্টিটো HC ৰিজাৰ্ভ হ'ব। আৰু বাকী ডবকা চিটটো নতুনকৈ আহিল আৰু লামডিং চিটটো HC ৰিজাৰ্ভ এইবাৰ দেখা নাই। 71 বালিপাৰা, 72 চতিয়া, 73 বাগমাৰা, 74 ছয়দুৱাৰ,
75 নাৰায়ণপুৰ, 76 নাওবৈচা, 77 লখিমপুৰ, 78 ঢাকুৱাখানা, 79 ধেমাজি, 80 চিচি বৰগাঁও, 81 জোনাই, 82 শদিয়া, 83 ডুমডুমা, 84 মাৰ্ঘেৰিটা। ইয়াতেও ছয়দুৱাৰ চিটটো ST ৰিজাৰ্ভ, ঢকুৱাখানাটো ST ৰিজাৰ্ভ, ধেমাজি জোনাই এইবিলাক ST ৰিজাৰ্ভ, চিচি বৰগাঁও এইটো ST ৰিজাৰ্ভ। তাৰপিছত 85 নম্বৰ চিটটো হ'ল ডিগবৈ, 86 তিনিচুকীয়া, 87 চাবুৱা, 88 ডিব্ৰুগড়, 89 বৰবৰুৱা, 90 টিংখং, 91 দুলিয়াজান, 92 নাহৰকটীয়া, 93 সোণাৰী, 94 লাকুৱা, 95 শিৱসাগৰ, 96 ডিমৌ, 97 নাজিৰা, 98 মাজুলী ST ৰিজাৰ্ভ, মাজুলী চিটটো ST ৰিজাৰ্ভ। আৰু ইয়াতে আপোনাৰ তাৰপিছত 99 কালিয়াপানী, 100 তিতাবৰ, 101 যোৰহাট চাউথ, 102 এইটো হ'ল যোৰহাট নৰ্থ, 103 বোকাখাট, 104 দেৰগাঁও, 105 গোলাঘাট, 106 সৰুপথাৰ, 107 বোকাজান, 108 হাওৰাঘাট, 109 ডিফু, 110 হামৰেন, 111 NC হিলছ, 112 কাটিগড়া। কাটিগড়া এইটো চিট SC ৰিজাৰ্ভ হ'ব নতুনকৈ। হামৰেন ST, হাওৰাঘাট ST, বোকাজান, ডিফু NC হিলছ এইবিলাক ST ৰিজাৰ্ভ, নৰ্থ যোৰহাটটো SC ৰিজাৰ্ভ। তাৰপিছত 113 বৰখলা, 114 উদাৰবন, 115 লক্ষীপুৰ, 116 শিলচৰ, 117 সোণাই, 118 ধলাই, 119 হাইলাকান্দি, 120 লালা, 121 কাটলিচেৰা, 122 দুৰ্লভচেৰা, 123 পাথাৰকান্দি, 124 কৰিমগঞ্জ চাউথ, 125 বদৰপুৰ, 126 নৰ্থ কৰিমগঞ্জ। ইয়াতে দুৰ্লভচেৰা এইটো নতুন সমষ্টি শুনি আছোঁ। তো বন্ধুসকল, লোকসভা সমষ্টিসমূহত নতুনকৈ আপুনি চাওক। 1 নম্বৰ কৰিমগঞ্জ, এইটো আগতে ৰিজাৰ্ভ আছিলে, এইবাৰ ৰিজাৰ্ভ নাই। 2 নম্বৰ শিলচৰ, এইটো SC ৰিজাৰ্ভ হ'ল। 3 নম্বৰ ডিফু ST ৰিজাৰ্ভ, 4 নম্বৰ নগাঁও, 5 নম্বৰ তেজপুৰ, 6 নম্বৰ গুৱাহাটী, 7 নম্বৰ বৰপেটা, 8 নম্বৰ ধুবুৰী, 9 নম্বৰ কোকৰাঝাৰ, 10 নম্বৰ ওদালগুৰি, 11 নম্বৰ কলিয়াবৰ, 12 নম্বৰ লখিমপুৰ, 13 নম্বৰ ডিব্ৰুগড়, 14 নম্বৰ যোৰহাট। তো বন্ধুসকল, এই লোকসভা সমষ্টিসমূহৰ ভিতৰত মঙলদৈ লোকসভা সমষ্টিটো নাই আৰু নতুনকৈ ওদালগুৰি সমষ্টিটো আহি আছে। তো বন্ধুসকল, এই যে ডিলিমিটেশ্যন, এইটোত একচুৱেলি 2007 চনৰ অৰ্ডাৰ মৰ্মে যিবিলাক ফেচবুকত ভাইৰেল হৈ আছে, সেইটো অৰ্ডাৰত আপুনি চাব 2007 চনৰ অৰ্ডাৰ হয়। নতুনকৈ একচুৱেলি কোনো অৰ্ডাৰ হোৱা নাই, সেইটোৰ হিচাপ মতেই ভিডিঅ'টো বনোৱা হৈছে। তাতে যিখিনি লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ নাম দিয়া আছে চিৰিয়েল ৱাইজ, সেই নামসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো একচুৱেলি ৰিচেণ্ট লোকসভা আৰু বিধানসভাৰ ফাইনেল অৰ্ডাৰটো ওলোৱা নাই, এইটো 2007 চনৰে অৰ্ডাৰ হয়। নতুনকৈ কি হয় চাই থাকক। তো বন্ধুসকল, যিখিনি মই কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, নিশ্চয় আপোনাৰ অলপ হ'লেও ভাল লাগিছে নামসমূহ শুনি। তো যদি ভাল লাগে, কাইণ্ডলি ভিডিঅ'টোত এটা লাইক দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও চাব পাৰে। আৰু মোৰ এই ইউটিউব চেনেল সাতশীয়া ইউটিউব পইণ্টটো সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু কাইণ্ডলি ছাবস্ক্ৰাইব এটাও কৰিব। ছাবস্ক্ৰাইব কৰি বেল বাটন এটা আছে, বেল বাটনটোত অল চিলেক্ট কৰি ৰাখিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে।